Hey guys, good morning. মই দিজুমণি আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 9:45। মই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ কাৰণ ৰাতিপুৱাই উঠি কাপোৰ কানি ধুলোঁ। মাইনাৰ কাপোৰ আছিলে, লগতে বিচনা চাদৰ, গাৰু কভাৰ, লগতে সৰু সুৰা কিবাকিবি কাপোৰ আছিলে, সেইবোৰ ধুলোঁ। লগতে আজি কি কৰিম বিহুৰ বাবে আয়োজন আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু তাই এতিয়া বৰ্তমান শুইছে, তাইক খুৱাই চাই আমিও চাহ খালোঁ। যিহেতু ঠাণ্ডা বতৰ আৰু ৰ'দটো নাই, ৰাতিপুৱা ভাত খাবলৈ মন নাযায়, একেলগে দুপৰীয়া সাজ একেলগে বনাম। আৰু এতিয়া একাপ চাহ খাইছিলোঁ আগতে, আৰু একাপ বাৰু বনাই খাম। খাই উঠি কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলো দেখুৱাই যাম। আজিৰ দিনটোত বাৰু কি আয়োজন কৰোঁ বিহুৰ বাবে। এইফালে এয়া চাউল আৰু মাহ ধুইছে মাহ কৰাৰ বাবে। তিলখিনি আগতে ধুই থৈছিলে। মই আলু, বিন, ফুলকবি, গাজৰ সেনেকৈ কাটিছোঁ। আৰু এফালে মায়ে বহাই দিছে, দালিখিনি সিজিব দিছে জুইত, তেওঁলোকক দেখুৱাম। এইফালে দালি সিজিব দিছে মায়ে, আৰু মই ভাজিখিনি কাটি থলোঁ। চাহ খোৱা বাচনখিনি ধুই আনোঁ। আৰু আপোনালোকে এটা বস্তু আহকচোন চাওক, দালি উতলি আছে। এয়া গছৰ নেমু, এইটো কেঁচা, মই দালিৰ লগত নেমু খাই ভাল পাওঁ, দেউতাই আনি দিছে। আৰু এইকেইটা হৈছে পকাকেইটা কৰিব নিমখত দিব, নিমখত দি এইটো আচাৰ বনাব। আৰু আগতে বনাই থোৱা আচাৰ আছে, আপোনালোকক দেখুৱাম বাৰু। এয়া নেমু, ভিতৰত নেমু আছে। এয়া নেমু নিমখত দি থৈছে। এইটো বহুত বেমাৰৰ কাৰণে ভাল, খাব লাগে, খাই কিন্তু ভাল লাগে নিমখত দি থ'লে। আৰু এইফালে বহাইছোঁ ভাজি। এয়া মায়ে তিলবোৰ ভাজি আছে, আৰু এইফালে মাহবোৰ ভাজি আছে। এয়া আৰু এইফালে চাউল, এইখিনি গোটেইখিনি ভাজি থৈছে। আৰু এয়া মাহ কাৰাইখিনি ৰেডি, গোটেইখিনি মিক্স কৰি দিলে। আৰু মই এয়া নিমখ দিছোঁ, নিমখত এয়া শুকান বুট দি এনেকৈ ঢাকনি দি পেলাই বুটৰ চানাটো বনাইছোঁ। আৰু এইখিনি মিক্স কৰি দিম তাতে। এয়া দেখিছে নহয় কি ধুনীয়াকৈ ভাত মেলিছে। এয়া মিক্স কৰি দি দিলোঁ। এইটো গুড ভাইবছৰ অৰেঞ্জ জেল হয়। এইটো মই লগাই ভাল পাইছোঁ, কাৰণ এইটো পিম্পলছৰ দাগ মোৰ বহুত আছিলে, অলপ এতিয়া লাইট হৈছে, লাহে লাহে চাগে যাব। মই এইটো 2 নম্বৰ, এটা মোৰ শেষ হৈছে, এইটো শেষ হ'ব আৰু অকণমান আছে। এইটো 2 নম্বৰ। তাৰপিছত চাওক কি আৰু কেইটামান লগাই ইউজ কৰি মানে কমিছে। আৰু আপোনালোকে যদি কাৰোবাৰ এনেকুৱা পিম্পলছৰ দাগ আছে, এইটো জেল ফ্ৰম আছে। এয়া জেল ফ্ৰম, এইটো অৰেঞ্জ কালাৰটো, আৰু পুৰা অৰেঞ্জৰ গোন্ধ ভাল লাগে, লাইট হয়। মই লগাই ভাল পাওঁ। মই লগাই ভাল পাইছোঁ। আৰু আপোনালোকৰ যদি পিম্পলছৰ দাগ আছে, আপোনালোকে যদি বিচাৰে, ইয়াত দেখিছেনে পিম্পলছৰ দাগবিলাক লাইট হৈ আছে। মই অৰ্ডাৰ কৰি অনলাইন পাৰ্পলৰ পৰা লৈছিলোঁ। পাৰ্পলততো অফাৰ চলিয়ে থাকে, আপোনালোকে তাৰ পৰা ল'ব পাৰে। অকণমান ষ্টাইল কৰিলোঁ। এয়া কাজল লগাইছোঁ আৰু লিপ বাম লগাইছোঁ। ধুলিলে বাৰু কি কৰোঁ আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈ।
ডাঙৰ মাহঁতৰ ডাঙৰ বাজনী আহিছে আৰু ভাগিনটো সৰু ভাগিনটো এয়া সৰু ভাগিনটোৱে গুণগুণৰ কাৰণে আনিছে এটা বেলুন আৰু তাতে চলি আছে সভা ব্যাকুচিৰ এয়া জিলাপি লৈ আহিছে গৰম গৰম। এতিয়া গধূলি 6টা বাজিছে। এয়া গুণগুণক খুৱাই আছোঁ আৰু এইফালে আইতাকে নাৰিকল ৰুকি আছে গুড়ৰ লাড়ুত দিবলৈ, কাৰণ ভাজি দিলে কেইদিনমান থাকিব, নহ'লে নাথাকে সিদিনালৈকে, সেইকাৰণে ভাজি দিছে। আৰু এয়া গুড় গলিব দিছে গুড়ৰ লাড়ুত দিবলৈ, আৰু এয়া শুকান গুড়া, এয়া তিল আৰু এয়া ভাজি লোৱা নাৰিকলখিনি, আৰু এয়া হৈছে জালুকৰ গুড়া। ডাঙৰ মাহঁতৰ যে বাজনী আহিছিলে, বাজনীয়ে মোক দেখুৱাই আছে কেনেকৈ কি কৰিব লাগিব। আৰু এয়া 1 কেজি গুড় মানে গুলিব দিছিলে মায়ে, আৰু 1 কেজি গুড়ত কিমানখিনি গুড়া লাগিব মইতো আগতে এনেকৈ কৰি পোৱা নাই, বাজনীয়ে মোক দেখুৱাই আছে। এয়া পৰিমাণটো মই এনেকৈ দি আছোঁ, কমকৈ গুড়া ল'ব দিছে, কাৰণ যদি গুড় বেছি হৈ যায় গুড়া মিক্স কৰিব পৰা যাব, যদি গুড় কমি যায় আৰু দিগদাৰ হ'ব, সেইকাৰণে আমি সেয়া গুড়াটো শুকান গুড়া লৈছোঁ। আৰু এয়া ভজা নাৰিকলখিনি দি দিছোঁ। ভজা নাৰিকলখিনি মানে ভাজি লোৱাৰ এইটোৱেই কাৰণ, যাতে নাৰিকল লাড়ুখিনি বহু দিনলৈ ভালে থাকে। নাৰিকলখিনি গোটেইখিনি দি দিলোঁ, আৰু এইফালে এয়া ভজা তিলখিনি দিম, পৰিমাণটো কৰচেৰে দিলোঁ মই, এয়া 1 কৰচ দিলোঁ। পৰিমাণটো লাৰি দিব লাগিব, লাৰি দিলেহে গম পোৱা যাব, এনেই ওপৰত দিলে গম পোৱা নাযাব, সেইকাৰণে লাৰি দিব দিছে। মই লাৰি দিছোঁ এবাৰ। এয়া পৰিমাণটো হৈছেই ধুনীয়াকৈ। আৰু ইয়াত দিম অকণমান জালুকৰ গুড়ি, ইয়াত তাৰপিছত গৰম কৰা মিঠৈখিনি দিব লাগিব। ইয়াতে মিঠৈৰ পৰিমাণটো এনেকৈ জোখা হয় যাতে মানে 2টা আঙুলিটো লাৰি চাব নোৱাৰি, যিহেতু পূৰা গৰম হৈ আছে, সেইবাবে কৰচত লৈ চাই যাতে তাৰৰ নিচিনাকৈ দীঘলে পৰে, তেতিয়া গুড়খিনি হোৱা বুলি ধৰা হয়। তেনেকৈ ময়ো প্ৰথম দেখা পাইছোঁ, আপোনালোককো বাৰু দেখুৱাম, চাবচোন কেনেকৈ গম পায়। এয়া গোটেইখিনি মিক্স কৰি দিছোঁ, আৰু এইফালে মায়ে গুড়খিনি আনিব, তেতিয়া আপোনালোকক দেখুৱাইছোঁ। এইফালে দেখিছে নহয় গুড়খিনি উতলি আছে, মায়ে এনেকৈ কৰচত দি তললৈ পেলাই দিছে। এয়া ধুনীয়াকৈ আঠা টাইপৰ হৈছে, এইখিনি হৈছে আৰু এয়া মায়ে গুড়খিনি ঢালি দি আছে, যিহেতু মিঠৈখিনি বহুত গৰম হৈ আছে, সেইবাবে বৈ দাৰে লাৰিছে। এয়া ধুনীয়াকৈ দাৰে মাৰিছে। গুড়াখিনি আৰু মিঠৈখিনি পূৰা পৰিমাণটো পূৰা ঠিক হৈছে, আৰু ধুনীয়াকৈ হৈ গৈছে পৰিমাণটো, অলপ বেছি লগাও হোৱা নাই, কমো হোৱা নাই। আমি লাড়ু বান্ধিবলৈ লৈছোঁ। লাড়ুখিনি বনাই এনেকৈ শুকান গুড়াত থ'ব দিছে, তেতিয়া বোলে লাড়ুখিনি যদি ঢিলা হৈ থাকে তেতিয়া টাইট মাৰে। আৰু আমাৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ বাই বাই, ধন্যবাদ।